हेलो फ्रेंड्स আপোনালোকে পুলিচৰ এছআই এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি তেনেহলে এই প্ৰশ্নটো চাওক আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন আটাইতকৈ বুলি নকওঁ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তো এই লেসনটো আজি আমাৰ লেসনটো হ'ব কিউব ৰুট ঠিক আছে মানে আমাৰ ঘনমূল কেনেকৈ ওলাই তো ঘনমূল উলিয়াবলৈ আমাৰ বহুত টাইম লাগি যায় তো আহক শৰ্টকাটত আমি কৰো সিম্পল মানো সিম্পল মেথড চাওক এট ফাৰ্স্ট আপোনালোকে মনত ৰাখিব লাগিব এই কেটা কিউব কেটা 1 কিউব কিমান 2 কিউব কিমান 3 কিউব কিমান এনেকৈ 10 কিউবলৈ মনত ৰাখিব লাগিব তাৰ পিছত চাওক আমাক কি কৈছে 3√5832 এই নাম্বাৰটোৰ আমাক ঘনমূল উলিয়াব দিছে তো ঘনমূল উলিয়াবলৈ হলে আমাৰ ফাৰ্স্ট মনত ৰাখিব লাগিব চাওক এইটো নাম্বাৰত যদি আপোনালোকৰ ঘনমূল আহে কিমান টাইম লাগি যাব হয়নে obviously বহুত টাইম গুছি যাব সো আহক খুব সোনকালে কৰো চাব আমি যেতিয়াই ঘনমূল উলিয়াম তেতিয়া কি কৰিম আমি সদায় তিনিটা নাম্বাৰ ফাৰ্স্ট তিনিটা নাম্বাৰ সাম শেষৰ পৰা তো এই তিনিটা নাম্বাৰ সাম শেষত কি আছে 2 আছে সো এই 2 টো আমাৰ কিমান কিউব কৰিলে আমাৰ 2 পাই শেষত সাম এই 2 টো সাক আমাৰ কোড আছে ইয়াত শেষত 2 মানে কিমান 8 কিউব কৰিলে কিমান পাই শেষত 2 পাই তো লিখিলো 8 ঠিক আছে এন্ড নেক্সট এটো কিমান নম্বৰ আছে ৰৈ গল কিমান 5 ৰৈ যোৱা নম্বৰটো আমি সাম ইয়াত কোনখিনিৰ মাজত থাকিব 5 টো 1 8 27 টো কি 1 আৰু 8 ৰ মাজত 5 টো থাকিব হয় 1 আৰু 8 ৰ মাজত 5 টো থাকিব তো এতিয়া আমি কি কৰিম এই কম নাম্বাৰটো যোনটো হয় যেটো কম নাম্বাৰ হয় হেইটো নাম্বাৰ লম কিমান কম নাম্বাৰটো কিমান 1 আৰু 8 ৰ 1 মনত ৰাখক এই দুটাৰ মাজত 5 থাকিব কম নাম্বাৰটো লম কম নাম্বাৰ কিমান 1 আৰু 1 টো কিমান কিউব কৰিলে পাই 1 কিউব কৰিলে পাই সো आंसर 18 ক্লিয়াৰ সো নেক্সট তো শেষৰ নাম্বাৰ কেইটা কি 389 শেষত কি আছে 9 সো 9 টো কিমান কিউব কৰিলে পাই ইয়াত চাওক আপোনালোকে 9 টো পাই 9 কিউব কৰিলে শেষত কি পাই 9 পাই সো 9 তাৰ পিছত ৰৈ গল কিমান 24 তো 24 টো চাওক আমি কাৰ মাজত থাকিব 8 আৰু 27 ৰ মাজত 24 থাকিব আৰু কম নাম্বাৰটো কিমান 8 আৰু 27 ৰ সৰু সংখ্যাটো কোনটো 8 কিমান কিউব কৰিলে পাই 2 একদম ইজি আহক নেক্সট তো এই তিনিটা নাম্বাৰ সাম শেষৰ মই কি কৈ আছো সদায় শেষৰ তিনিটা নাম্বাৰ সাম কিমান আছে 552 ঠিক আছে 552 তো শেষত কিমান আছে 2 এগেইন কিমান কিউব কৰিলে পাম আমি 8 কিউব কৰিলে শেষত কিমান পাম 2 সো 8 কিউব কৰিলে কিমান শেষত 2 পাই ৰৈ গল কিমান 474 টো কাৰ মাজত আছে 343 আৰু 512 ৰ মাজত 474 টো থাকে এইটো 474 টো থাকে তো এইটো কোনটো হৰু এইটো হৰু এই দুটাৰ এইটো হৰু তো কিমান কিউব কৰিলে পাই এইটো 7 খুব ইজি তো আপোনালোকে চাব এইটো নিয়ম কৰিলে আপোনালোকৰ 1 সেকেন্ড লাগে কিন্তু এইটো প্ৰশ্ন যদি পৰীক্ষাত আহে আপোনালোকে কিউব কৰি চাই থাকতে আধা ঘন্টা সময় গুছি যাব কি হ'ব পৰীক্ষাত ফেইল তাৰ পিছত কি কৰিব লাগিব বৰ্তমান যি কৰি আছে সো শেষৰ নাম্বাৰ কেটা চাওক 656 সো 656 চাওক আপোনালোকে শেষত 6 কোনটো কৰিলে পাই অলৱেজ 6 কৰিলে কি পাই শেষত 6 পাই ৰৈ গল কিমান 46 হয় 46 টকাৰ মাজত আছে 27 আৰু 64 ৰ মাজত 46 আছে ইয়াৰে এই দুটাৰ সৰু নম্বৰ কোনটো 27 সো 27 কিমান কিউব কৰিলে পাই 36 কিউব কৰিলে 3 কিউব কৰিলে 27 পাই চাব কোনটো সৰু এই দুটাৰ 27 সো 27 তো কিমান কিউব কৰিলে পাই 3 কিউব কৰিলে পাই সো 36 সো আমি বাৰে বাৰে কি কৰি আছো শেষৰ নাম্বাৰ তিনিটা চাই আছো শেষৰ নাম্বাৰ তিনিটা কিয় চাই কাৰণ আমি কি কৰি আছো ঘনমূল হয় সো তিনিটা কিউব 3 সো সেই কাৰণে শেষৰ তিনিটা চাই আছো আমি সো 261 1 কিমান কিউব 1 আছে শেষত কিমান আছে 1 আছে 1 কোট আছে এইটো 1 কিউব কৰিলে 1 পাই ৰৈ গল কিমান তিনিটা যোৱাৰ পিছত 9 টো ৰৈ গল অকল 9 টকা আছে কোট আছে 8 আৰু 27 ৰ মাজত আছে এই দুটাৰ মাজত 9 টো আছে সো সৰু সংখ্যাটো কিমান 8 আৰু 27 ৰ সৰু সংখ্যাটো কিমান 8 কিমান কিউব কৰিলে পাই 2 কিউব কৰিলে পাই একদম ইজি সো এনেকুৱা টাইপৰে প্ৰশ্ন আহিব কিউব আহিলে ঘনমূল যদি উলিয়াব দিয়ে আপোনালোকক এনেকুৱা আহিব এইটো আমি কি
এইটো কি লৈছোঁ আমি দুটা নাম্বাৰৰ কিউবত লৈছোঁ হয় নেক্সট ভিডিঅ'ত আমি হয়তো পৰৱৰ্তী ভিডিঅ'ত নহ'লেও আমি পিছত তিনিটা সংখ্যাৰ এনেকুৱা তিনিটা সংখ্যাৰ আমি ঘনমূল সংখ্যা উলিয়াম ঠিক আছে এইটো বহুত কেইটা নাম্বাৰ থাকিব তেতিয়া তো কেইটা পাম তেতিয়া তিনিটা পাম ছয়টা থাকিব কমসে কম 6টা নাম্বাৰ থাকিব সো তেতিয়া কি পাম আমি তিনিটা পাম ঘনমূল পাবা যদি আমি লাগে তিনিটা নাম্বাৰৰ সো এইকেইটা চোৱা গোটেইকেইটা দুটা নাম্বাৰ আছে নেক্সট আমি পিছৰ ভিডিঅ'ত তিনিটা নাম্বাৰলৈ আহিম বহুত লম্বা হৈ যাব নহ'লে এতিয়া যদি দি দিওঁ সো আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে আৰু এইটোৱে ক'ব বিচাৰোঁ মোৰ বহুত টাইম লাগিল মোৰ নেক্সট ভিডিঅ' এইটো ভিডিঅ' আহোঁতে কিছুমান পাৰ্চনেল প্ৰব্লেমৰ বাবে এতিয়া আহি থাকিব সো থেংক ইউ